কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই কেবিনেট বৈঠকত অসম চৰকাৰে আৰু মন্ত্ৰীসভাই আনুষ্ঠানিকভাৱে অৰুন্ধতী আঁচনিখন অনুমোদন কৰে। আপোনালোকৰ মনত আছে যে 2019-20 চনৰ বৰ্ষৰ বাবে অসম চৰকাৰে উত্থাপন কৰা বাৰ্ষিক বাজেটত আমি কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ কথা উল্লেখ কৰিছিলোঁ আৰু বিত্তীয় বৰ্ষৰ যিদৰে শেষ হ'বৰ কাৰণে আগবাঢ়িছে সেই ধৰণে বাজেটত ঘোষণা কৰা আঁচনিসমূহ ক্ৰিয়ান্বিত কৰাৰ কাম কাজো ক্ষিপ্ৰতৰ হৈছে। আৰু এই কৰ্মসূচীৰ লগতে সংগতি ৰাখি যোৱাকালি কেবিনেটে এই অৰুন্ধতী নামে যোৱা বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা কৰা আঁচনিখন আনুষ্ঠানিকভাৱে অনুমোদন কৰে। অৰুন্ধতী আঁচনিখনৰ বিষয়ে আমি যেতিয়া বাজেটত উপস্থাপন কৰিছিলোঁ তাত কোৱা হৈছিলে যে এই আঁচনিখনৰ জৰিয়তে সদ্য বিবাহিতা কন্যা সন্তানক বিয়াৰ সময়ত যদিহে তেখেতসকলে নিজৰ বিয়াখন পঞ্জীয়ন কৰে তেতিয়াহ'লে এতোলাকৈ সোণ